স্মার্ট মিটার লগালে আমি শুনা পাইছোঁ যে স্মার্ট মিটার লগালে আমি যদি কেতিয়াবা গাড়ী লৈ যাওঁ গাড়ীৰ চাউণ্ডে স্মার্ট মিটাৰত লাইনটো পইণ্ট মাৰি দিয়ে। স্মার্ট মিটার নালাগে আমাৰ অসমতে নালাগে, আমাৰতো নালাগে, অসমৰ ভিতৰত নালাগে। বাতৰি চাতৰি যিবিলাক চাই আছোঁ ভিতৰত দিন ডকাতি এটা কি ক্ষতি হ'ব স্মার্ট মিটাৰত? আমাৰ পাব্লিকৰ জনসাধাৰণৰ ক্ষতি হ'বতো। নালাগে 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 মোক নালাগে, মই যেনেকুৱা আছে এনেকুৱা বহুত শান্তি। কিয় নালাগে? নালাগে স্মার্ট মিটার, আমি গমেই নাপাওঁ কি বস্তু এইটো। এতিয়া যেনেকুৱা আছে এনেকুৱা থাকিলে বেছি ভাল। সেইটো মাহত আহিছিল 300 টকা, এইবাৰ আহিছে 900 টকা বিল। হেল্ল' বন্ধুসকল, মই জাহিদুল ইছলাম, আপোনালোকে চাই আছে ভইচ অফ কলগাছিয়া। আজি আমি বেলেগ এটা এপিছড লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ আৰু ৰাইজৰ প্ৰতিক্ৰিয়া ল'বলৈ আমি যত্ন কৰিম। আজিৰ ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট কিছু বক্তব্য আমি সংগ্ৰহ কৰিবলৈ যত্ন কৰিম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। আটাইতকৈ গুৰুত্বপূৰ্ণ বক্তব্য শেষত পাব। আজিৰ বিষয়টো হ'ল স্মাৰ্ট মিটাৰ। স্মাৰ্ট মিটাৰে ৰাইজক কি ধৰণৰ ক্ষতি কৰিব নে ভাল কৰিব, এই সম্পৰ্কে সাধাৰণ ৰাইজৰ প্ৰতিক্ৰিয়া ল'বলৈ আমি যত্ন কৰিম। আহিছোঁ আমি এটা বজাৰৰ মাজত। আমি বজাৰত কিছু সাধাৰণ ৰাইজ আছে, সাধাৰণ গ্ৰাহক আছে, বিদ্যুতৰ গ্ৰাহক। আমি তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ যত্ন কৰিম। আহক, ইয়াতে আমাৰ কিছুমান মানুহ আছে, আমি একাংশ মানুহ আছে, আমি তেওঁলোকৰ পৰা অলপ বক্তব্য ল'বলৈ যত্ন কৰিম। অসমৰ বিদ্যুৎ বিভাগত বৰ্তমান এটা বিষয় ট্ৰেণ্ডিঙত আছে আৰু সেই বিষয়টো হ'ল স্মাৰ্ট মিটাৰ। স্মাৰ্ট মিটাৰে সাধাৰণ ৰাইজৰ ক্ষতি কৰিব নে ভাল কৰিব? আপুনি এগৰাকী সাধাৰণ বিদ্যুৎ গ্ৰাহক হিচাপে আপুনি কি কয়? স্মাৰ্ট মিটাৰ আপুনি ভাল পায় নে বেয়া পাব? স্মাৰ্ট মিটাৰে আচলতে ক্ষতি কৰিব। আমি শুনামতে আমাৰ এইফালে যদিও অহা নাই, যে শুনামতে পইচাখিনি আগত ভৰাব লাগে। এতিয়া পইচা শেষ হোৱাৰ পিছত একদিন পিছত মানে লাইনটো কাটি দিয়ে, আকৌ সেই লাইনৰ সংযোগ কৰাৰ কাৰণে আকৌ পইচা ভৰিব লাগে। গতিকে এইটোত আমাৰ কি সাধাৰণ মানুহৰ কি হ'ব? ক্ষতি হ'ব। আৰু এগৰাকী ব্যক্তি আছে, আপুনি কি ক'ব স্মাৰ্ট মিটাৰ সম্পৰ্কে? কি ক'ব? স্মার্ট মিটারে যেটা দেখা যায় যে বিল অতিরিক্তভাবে আহি থাকে আর বহুত খেলি মেলি দেখা যায়। হয়তো সরকারে কৈ আছে যে যোৱা যেটো 2023 আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ 3 মাহ বিল বেছি আহা বুলি কয়, কিন্তু মই যেটো দেখিছোঁ 2023 আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ 23 তুলনাত 2024 বিল বহুত বেছি, ডাবল বহুত বেছি আছে। স্মাৰ্ট মিটাৰ আপুনি ছাপোৰ্ট কৰেনে নাই? নাই, মই স্মাৰ্ট মিটাৰটো বন্ধ হোৱা বুলি মই কামনা কৰোঁ। মোৰ ঘৰতে মই নিজেও ভুক্তভোগী স্মাৰ্ট মিটাৰৰ কাৰণে, মই নিজেও ভুক্তভোগী। গতিকে স্মাৰ্ট মিটাৰ এইটো একেবাৰে বন্ধ কৰি দিব লাগে। এগৰাকী ব্যক্তি আছে, স্মাৰ্ট মিটাৰ আপুনি কি আপুনি ছাপোৰ্ট কৰেনে নাই? নাই, নকৰোঁ। স্মাৰ্ট মিটাৰ আহিলে আপোনাৰ কি ভাল হ'ব না ক্ষতি হ'ব? ক্ষতিয়ে হ'ব। সেইকাৰণে কি কয়? ক্ষতি হ'ব, তাৰমানে স্মাৰ্ট মিটাৰ আমাৰ নালাগে। আমাৰ আগতে যি মিটাৰ আছে সেইটো মিটাৰে ভাল হ'ব, সেইটো মিটাৰ আমাৰ নালাগে। হয়, আৰু একাংশ ৰাইজ আছে, আমি অন্য মানুহৰ কিছু প্ৰতিক্ৰিয়া ল'বলৈ যত্ন কৰিম। ইয়াতে বহুত মানুহ আছে, তেওঁলোকৰ পৰা অলপ জানিম কি কয় সাধাৰণ ৰাইজে। ইয়াতে এগৰাকী মেকানিক আছে, আমি তেওঁৰ পৰা জানিব বিচাৰিম। আপোনালোকে এই যে বিদ্যুৎ চলায়, কাৰেণ্ট চলায়, এই বৰ্তমান আপুনি হয়তো শুনিবলৈ পাইছে যে স্মাৰ্ট মিটাৰ দিব। এই স্মাৰ্ট মিটাৰ আপুনি কি ছাপোৰ্ট কৰে নে নকৰে? নকৰোঁ, ছাপোৰ্ট নকৰোঁ। সেইবিলাক মোৰ নালাগে। সেইবিলাক বহুত জটবট হয়, বহুত এক্সিছ বিল লাগি যায়, কিবা কিবি বহুত প্ৰব্লেম। সেইটো নালাগে। হয়, আৰু কিছুমান মানুহ আছে, তেওঁলোকৰ পৰা জানিম স্মাৰ্ট মিটাৰ ছাপোৰ্ট কৰে নে নকৰে? এই কাৰেণ্টৰ স্মাৰ্ট মিটাৰ দিব চৰকাৰে, কি কয় আপুনি? এইবিলাক ৰাইজে যেটো পচন্দ কৰে সেইটোৱে দিব লাগে। হয়, আৰু কিছুমান মানুহ আছে, আৰু একাংশ মানুহ আছে, তেওঁলোকৰ পৰা অলপ ভাষ্য ল'বলৈ যত্ন কৰিম। ইয়াতে আৰু মানুহ আছে, আমি তেওঁলোকৰ পৰা জানিম কিছু কথা। ইয়াতে দুগৰাকী ব্যক্তি আছে, আমি তেওঁলোকৰ পৰা জানিম যে অসম চৰকাৰে সম্প্ৰতি অসমত স্মাৰ্ট মিটাৰ লগাবলৈ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে, স্মাৰ্ট মিটাৰ আপুনি কি ছাপোৰ্ট কৰে নে নকৰে? নাই, স্মাৰ্ট মিটাৰ আমি যি শুনা পাই আছোঁ, আমাৰ ইফালে লগোৱা নাই, কিন্তু আমি এইটো ছাপোৰ্ট নকৰোঁ, কাৰণ এইটো বেছি বিল আহে, এইটো আমি লগাব নিদিওঁ। সাধাৰণ ৰাইজৰ কিবা ক্ষতি হ'ব নেকি? নাই, সাধাৰণ ৰাইজৰ ক্ষতি হ'ব, বেছিকৈ বিল আহে, আমি শুনা পাই আছোঁ। গতিকে স্মাৰ্ট যিটো মিটাৰ চলি আছে সেইটোৱে চলি থাকক। আপুনি কি কয় স্মাৰ্ট মিটাৰ আপুনি ছাপোৰ্ট কৰে নেকি? স্মাৰ্ট মিটাৰ আমি ছাপোৰ্ট নকৰোঁ। তাৰমানে স্মাৰ্ট মিটাৰ লগালে আমি শুনা পাইছোঁ যে স্মাৰ্ট মিটাৰ লগালে আমি যদি কেতিয়াবা গাড়ী লৈ যাওঁ গাড়ীৰ চাউণ্ডে স্মাৰ্ট মিটাৰত লাইনটো পইণ্ট মাৰি দিয়ে। স্মাৰ্ট মিটাৰ নালাগে, আমাৰ অসমতে নালাগে, আমাৰতো নালাগে, অসমৰ ভিতৰত নালাগে। বৰ্তমান স্মাৰ্ট মিটাৰ লগোৱাৰ কাৰণে চৰকাৰে এটা ব্যাপক প্ৰস্তুতি চলাইছে, আপুনি নলয় নেকি?
আমি নলওঁ, আমি স্মাৰ্ট মিটাৰ নলওঁ আৰু চৰকাৰে যি সিদ্ধান্ত নলয় এইটো আমি ছাপোৰ্ট নকৰোঁ, এইটো আমি বৰ্জন কৰোঁ। স্মাৰ্ট মিটাৰ নালাগে আমাৰ। হয়, ৰাইজে স্মাৰ্ট মিটাৰ বৰ্জন কৰাৰ কথা কৈছে। আমি আৰু কিছুমান মানুহৰ বক্তব্য ল'ম আৰু একাংশ ৰাইজৰ মন্তব্য ল'ম। ইয়াতে আমি বজাৰৰ মাজত আছোঁ, কাৰ ল'ম আৰু একাংশ মানুহ আছে, আমি তেওঁলোকৰ পৰা অলপ ভাষ্য ল'বলৈ যত্ন কৰিম। ইয়াতে এগৰাকী মানুহ আছে, আমি তেখেতৰ পৰা অলপ ভাষ্য লওঁ। অসম চৰকাৰে স্মাৰ্ট মিটাৰ লগোৱাৰ কাৰণে প্ৰস্তুতি চলাইছে, আপুনি স্মাৰ্ট মিটাৰ ছাপোৰ্ট কৰে নে নকৰে? মই নকৰোঁ, স্মাৰ্ট মিটাৰ ছাপোৰ্ট নকৰোঁ। কিয় নকৰে? কাৰণ স্মাৰ্ট মিটাৰ আৰু পুৰণি মিটাৰৰ যিটো পাৰ্থক্য হৈছে, পাৰ্থক্যত বহুত ধৰণৰ খেলি মেলি দেখা গৈছে। সেইকাৰণে বহুত ৰাইজৰ মানে হৈছে, তেওঁলোকৰ মানে অনুতপ্ত হৈছে। স্মাৰ্ট মিটাৰৰ কাৰণে যিটো বিল বৃদ্ধি হৈছে, মানে আমাৰ মধ্যভোগী মানুহৰ কাৰণে বিৰাট অসুবিধা হৈছে। সেইকাৰণে আমি স্মাৰ্ট মিটাৰ ছাপোৰ্ট নকৰোঁ। হয়, আৰু বেলেগ ৰাইজৰ পৰা আমি কিছু মন্তব্য ল'ম আৰু বেলেগ কিছু একাংশ ৰাইজ আছে। ইয়াতে দুগৰাকী ব্যক্তি আছে, আমি তেখেতৰ পৰা ভাষ্য ল'ম। অসম চৰকাৰে স্মাৰ্ট মিটাৰ লগোৱাৰ কাৰণে যিটো প্ৰস্তুতি আৰম্ভ কৰিছে, আপোনালোকে কি কয়, স্মাৰ্ট মিটাৰ ছাপোৰ্ট কৰে নেকি? বিদ্যুতৰ ইলেক্ট্ৰিচিটিৰ যিটো স্মাৰ্ট মিটাৰ, আপুনি কি কয়, ছাপোৰ্ট কৰেনে? বিল বেছি আহিলে তাক কি ছাপোৰ্ট কৰিব? মানে ছাপোৰ্ট কৰাৰ কোনো যুক্তি নাইতো। আপুনি স্মাৰ্ট মিটাৰ ছাপোৰ্ট কৰিব নেকি? ছাপোৰ্ট নকৰোঁ মই। কিয় নকৰে? এই বিলৰ গণ্ডগোল হৈ থাকে যে। ইয়াতে লগাইছে নেকি? লগা নাই, কিন্তু শুনি আছোঁ, আমি চাই আছোঁ যে মোবাইলতে চাই আছোঁ। ঠিক আছে। অধিকাংশ লোকে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে মন্তব্য আগবঢ়াইছে। আপোনালোকে শুনিলে যে অধিকাংশ ৰাইজে স্মাৰ্ট মিটাৰৰ নালাগে বুলি কৈছে, স্মাৰ্ট মিটাৰ নালাগে বুলি কৈছে। ইয়াতে আৰু কেইজনমান মানুহ আছে। এই যে চৰকাৰে যে বিদ্যুৎ দিছে, ইলেক্ট্ৰিচিটিৰ যি স্মাৰ্ট মিটাৰ দিবলৈ চৰকাৰে আৰম্ভ কৰিছে, এই স্মাৰ্ট মিটাৰ আপুনি ছাপোৰ্ট কৰে নেকি? নকৰোঁ মই। আপুনি স্মাৰ্ট মিটাৰ ছাপোৰ্ট কৰে নে? নাই, নকৰোঁ। কিয় নকৰে? বিল বেছি আহে নহয়। আপোনাৰ ঘৰত দিছে নেকি স্মাৰ্ট মিটাৰ? দিয়া নাই, এতিয়ালৈকে দিয়া নাই। যিখিনি চাই আছোঁ, বাতৰি চাতৰি যিবিলাক চাই আছোঁ, তাতে দিন ডকাতি এটা। কি ক্ষতি হ'ব স্মাৰ্ট মিটাৰত? আমাৰ পাব্লিকৰ জনসাধাৰণৰ ক্ষতি হ'বতো, সাধাৰণ ৰাইজৰ ক্ষতি হ'ব। মুঠতে এইটো কি চৰকাৰে বন্ধ কৰিব লাগে নেকি? বন্ধ কৰিব লাগে, বেলেগ কিবা চিন্তা কৰিব লাগে। এগৰাকী দোকানী আছে, আমি তেখেতৰ পৰা জানিম। চৰকাৰে যিটো স্মাৰ্ট মিটাৰ দিব, এই স্মাৰ্ট মিটাৰ আপুনি ছাপোৰ্ট কৰেনে? এই ইলেক্ট্ৰিচিটি কাৰেণ্টৰ যিটো মিটাৰ বৰ্তমান স্মাৰ্ট মিটাৰ দিব, এইটো ছাপোৰ্ট কৰে নেকি? আমাৰ ইয়াতে আমি এইটো ছাপোৰ্ট নকৰোঁ। এনে যে চলি আছে এইলে হ'ব। কিয় ছাপোৰ্ট নকৰে? এইটো ৰিচাৰ্জ চিষ্টেম হ'ব না নাকি? সেইটো বিলটো বেছি আহে স্মাৰ্টফোন যিটো। হয়, দোকানীৰ পৰা আৰম্ভ কৰি পথচাৰী সাধাৰণ ৰাইজৰ অধিকাংশ লোকে স্মাৰ্ট মিটাৰৰ বিৰোধিতা কৰিছে। আৰু কেইগৰাকী মানুহৰ আমি ভাষ্য ল'ম। আমি সাধাৰণ ৰাইজ চাম, তেওঁলোকৰ পৰা জানিম, অলপ ভাষ্য ল'ম। ইয়াতে এটা হোটেল আছে, হোটেলত যাওঁ। ইয়াতে এটা হোটেল আছে, আমি কেইজনমান মানুহ আছে ইয়াতে, তেওঁলোকৰ পৰা অলপ ভাষ্য ল'ম। অসম চৰকাৰে ইলেক্ট্ৰিচিটিৰ স্মাৰ্ট মিটাৰ দিবলৈ প্ৰস্তুতি চলাইছে, আপোনালোকে ছাপোৰ্ট কৰে নেকি? স্মাৰ্ট মিটাৰ ছাপোৰ্ট কৰে? নাই, নকৰোঁ, ছাপোৰ্ট নকৰোঁ। কিয়? এইটো স্মাৰ্ট মিটাৰ কেলৈ লাগে? আমাৰ যোনটো আগৰ যোনটো মিটাৰ আছে, এইটোৱে ভাল মিটাৰ আছে। স্মাৰ্ট মিটাৰ নালাগে আমাৰ। আপুনি ছাপোৰ্ট কৰে নেকি? ছাপোৰ্ট নকৰোঁ। কিয় নকৰে? এই দুনিয়াৰ বিল আহে। আপুনি ছাপোৰ্ট কৰে নেকি? নালাগে, একদম বেয়া বস্তু সেইটো। হয় নেকি? আপোনাৰ লগাইছে নেকি? মই লগা নাই, মই শুনা পাইছোঁ যে বেয়া, একদম বেয়া। স্মাৰ্ট মিটাৰ আপুনি কি ছাপোৰ্ট কৰেনে? ছাপোৰ্ট নকৰোঁ। কিয় নকৰে? মানে খেলি মেলি হৈ থাকে, মানে লাইনৰ মানে বিলটো বেছি আহে। ঠিক আছে, আমি বহুত ৰাইজৰ মন্তব্য ল'লোঁ। ইয়াতে আৰু সাধাৰণ ৰাইজ আছে, আমি তেওঁলোকৰ পৰা অলপ ভাষ্য ল'বলৈ যত্ন কৰিম। ইয়াতে আছে আৰু কেইগৰাকীমান মানুহ। সেইফালে যাওঁ, অলপ আহক, সেইফালে যাওঁ। এইফালে যাওঁ অলপ। অসম চৰকাৰে ইলেক্ট্ৰিচিটিৰ স্মাৰ্ট মিটাৰ লগাবলৈ ব্যাপক প্ৰস্তুতি চলাইছে, আপোনালোকে কি ছাপোৰ্ট কৰেনে স্মাৰ্ট মিটাৰ? স্মাৰ্ট মিটাৰ নালাগে আমাৰ। কিয় নালাগে? এইটোত বিল অট'মেটিকলি আহে। অট'মেটিক আহিলে ভালহে হ'ব। এইটো কেনে ভাল হ'ব? এইটোতো আৰু আমাৰ উল্টা যাব না। বিল বেছি আহিব বুলি ভাবিছিল। আপুনি কি কয়, ছাপোৰ্ট কৰেনে স্মাৰ্ট মিটাৰ? স্মাৰ্ট মিটাৰ একচুৱেলিতে নালাগে। যিটো এতিয়া আমাৰ যিটো মিটাৰ আছে এইটোৱেই ভাল আছে।
স্মাৰ্ট মিটাৰ লগালে তাৰমানে আমাৰ বিলটো অনিয়াছো বেছিকৈ আহে সেইকাৰণে নালাগে আমাৰ। হয় আৰু চাওঁ আৰু কেইগৰাকী কিছুমান মানুহ আছে। আপুনি কি কয়? আপুনি স্মাৰ্ট মিটাৰ আপুনি ছাপোৰ্ট কৰেনে? লাগে আপোনাৰ? লাগে স্মাৰ্ট মিটাৰ লাগে নেকি? নালাগে নালাগে। আৰু কিছুমান মানুহ আছে নেকি চাওঁ অলপ। দোকানত চাওঁ এগৰাকী শিক্ষক ইয়াতে আছে, আমি তেখেতৰ পৰা অলপ লওঁ। অসম চৰকাৰে স্মাৰ্ট মিটাৰ লগোৱাৰ কাৰণে প্ৰস্তুতি চলাইছে। আপুনি স্মাৰ্ট মিটাৰ ছাপোৰ্ট কৰেনে? ছাপোৰ্ট নকৰোঁ। স্মাৰ্ট মিটাৰ কিয় ছাপোৰ্ট নকৰে? স্মাৰ্ট মিটাৰত মানে বিল বেছি আহে। এইটো আপোনাৰ ঘৰত লগাইছে নেকি? নাই, মই এইটো লগোৱা নাই। ঠিক আছে, আৰু অলপ সেইফালে যাওঁ। আৰু এগৰাকী ব্যক্তি আছে, আমি তেওঁৰ পৰা জানিব বিচাৰিম যে অসম চৰকাৰে ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগাবলৈ প্ৰস্তুতি চলাইছে। আপুনি কি স্মাৰ্ট মিটাৰ ছাপোৰ্ট কৰে নে নকৰে? ছাপোৰ্টটো নকৰোঁ। কিয় নকৰে? কাৰণ বিলটো বেছি আহে, 15 দিন কৰি যা। আপোনাৰ ঘৰত লগাইছে নেকি? লগা নাই। আপুনি কি নল'ব তাৰমানে? নলওঁ মই। আপোনালোকে কি কয়? স্মাৰ্ট মিটাৰ নালাগে। নালাগে। আপোনাৰ? নালাগে। নালাগে। ইয়াতে সকলো ৰাইজে, প্ৰায় সংখ্যক ৰাইজে স্মাৰ্ট মিটাৰ। আপুনি কি কয়? অসম চৰকাৰে স্মাৰ্ট মিটাৰ লগোৱাৰ কাৰণে নালাগে মোক নালাগে। মই যেনেকুৱা আছে এনেকুৱা বহুত শান্তি। কিয় নালাগে? নালাগে স্মাৰ্ট মিটাৰ, আমি গমেই নাপাওঁ কি বস্তু এইটো। এতিয়া যেনেকুৱা আছে এনেকুৱা থাকিলে বেছি ভাল। স্মাৰ্ট মিটাৰ মানে এইটো আৰু বেছি স্মাৰ্ট হ'ব। নালাগে। ইমান উন্নয়ন কৰিলে কেনেকুৱা হ'ব? মানুহ কেনেকুৱা চলিব? ইমান উন্নয়ন নালাগে। অসম চৰকাৰে ঘৰে ঘৰে বিদ্যুতৰ স্মাৰ্ট মিটাৰ দিয়াৰ কাৰণে প্ৰস্তুতি চলাইছে। আপুনি কি ছাপোৰ্ট কৰে নে নকৰে? আমি নকৰোঁ। এনেই দুনিয়াৰ বিল মাখা বনাই আছে আৰু স্মাৰ্ট মিটাৰ লাগে। দুনিয়াৰ পাব্লিকক মানে লুটি পুটি খাই আছে। সেইটো মাহত আহিছিল 300 টকা, এইবাৰ আহিছে 900 টকা বিল। স্মাৰ্ট মিটাৰ লগালে কমব না বাঢ়ব? আৰু বাঢ়ব নালাগে এইবিলাক। ইয়াত জনাব অলপ ৰ'ব। অসম চৰকাৰে ইলেক্ট্ৰিচিটিৰ স্মাৰ্ট মিটাৰ লগাবলৈ আৰম্ভ কৰিছে। গতিকে আপুনি স্মাৰ্ট মিটাৰ ছাপোৰ্ট কৰে নে নকৰে? স্মাৰ্ট চিটি মানে মই ফেচিলিটিটো ভালদৰে নাজানো। গতিকে কিমানখিনি আমি যিখিনি ব্যৱহাৰ কৰি আছোঁ বা আৰু যিটো আহিব এইটো পাৰ্থক্য আমি কিমান কি হ'ব আমি ধৰিব পৰা নাই। গতিকে মই ভাবোঁ যদি নতুনকৈ আহিটো অলপ ভালেই হ'ব, এইখিনি আৰু। হয়, এজন মানুহ আমি পালোঁ যে স্মাৰ্ট মিটাৰ হয়তো লগালে কিজানি ভালে হ'ব। গতিকে তেখেতে এনেধৰণৰ মন্তব্য কৰিছে। আৰু অধিকাংশ ৰাইজেই প্ৰায় 99% ৰাইজেই স্মাৰ্ট মিটাৰ নালাগে বুলি মন্তব্য কৰিছে। আপোনালোকে শুনিলে। গতিকে এয়া আপোনালোকে বাকী যিসকলে আমাৰ এই ভিডিঅ'টো চাই আছে, আপোনালোকে স্মাৰ্ট মিটাৰৰ পক্ষত নে বিপক্ষত আপোনালোকে কমেণ্ট বক্সত জনাব। কি কয়, অসমত স্মাৰ্ট মিটাৰ লগাব লাগে নে নালাগে? স্মাৰ্ট মিটাৰে ৰাইজৰ ক্ষতি কৰিব নে ভাল কৰিব? এই বিষয়ে আপোনালোকে তলত কমেণ্ট বক্সত জনাব। আৰু আমাৰ এই ভিডিঅ'টো ভাল লাগিলে পেজটো শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। শেষত আমাৰ লিংকত ক্লিক কৰি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ কাৰণে এই এপিছড ইমানতে সামৰিলোঁ। ধন্যবাদ।